যেতিয়া আমি মাৰ্কেটৰ পৰা বা দোকানৰ পৰা কাপোৰ এযোৰ কিনি আনো আৰু সেই কাপোৰযোৰ ৩-৪বাৰমান ধুই দিয়াৰ পাছত কাপোৰযোৰ ৰং ডেমেজ হ'বলৈ ধৰে আৰু পুৰণা হৈ আহিবলৈ ধৰে আৰু সেই তেনেকুৱা কাপোৰযোৰ আমি পিন্ধিবলৈ মন নকৰোঁ। হয়তো কাৰোবাক দি দিওঁ, হয়তো আমি ক'ৰবাত ভৰাই থৈ দিওঁ। কিন্তু আজিৰ পৰা আৰু তেনেকুৱা কৰিব নালাগে। মই আপোনালোকৰ আগলৈ এনেকুৱা এটা টেকনিক, এনেকুৱা এটা উপায় লৈ আহিছোঁ, যাৰ পৰা আপোনালোকে পুৰণা কাপোৰসমূহ নতুন কৰি তুলিব পাৰিব। পুৰণা ৰং যোৱা কাপোৰসমূহ তাৰ আগৰ নতুন ৰংটো ঘূৰাই আনিব পাৰিব। নমস্কাৰ, মোৰ চেনেল আইজে চিমৰণত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আৰু আজি সেয়ে মই পুৰণা ৰং যোৱা কাপোৰ কেইটামান নতুন কৰি তুলিবলৈ লৈছোঁ। পুৰণা ৰং যোৱা কাপোৰসমূহ তাৰ আগৰ নতুন ৰংটো ঘূৰাই আনিবলৈ লৈছোঁ আৰু লগতে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকৰ এই ভিডিঅ'টোতে গোটেই প্ৰচেছটো দিয়া আছে, ক'ত কেনেকৈ কি কৰে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চালে বুজিব পাৰিব। আৰু ভিডিঅ'টোলৈ দেৰি নকৰি আগবাঢ়োঁ। এইটো হৈছে মেইন টেকনিক, যিটোৰ পৰা আমি পুৰণা কাপোৰসমূহ নতুন কৰি তুলিব পাৰিম। আচলতে মই ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, যোৱাকালি আহি পালেহি আৰু আজি আপোনালোকৰ আগত মই আনবক্সিং কৰি দেখাইছোঁ। ইয়াৰ ভিতৰত আছে ক'লা পেকেট 5 পেকেটমান আৰু বগা পেকেট 5 পেকেটমান। বগা পেকেটটোত কাদাম ডাইফিক্স বুলি আছে আৰু ক'লা পেকেটত কাদাম পাক্কা ৰং বুলি আছে। আৰু লগত আহিছে এখন এপ্ৰন আৰু এযোৰ গ্লভছ আৰু এপ্ৰনখন এইটো কাৰণে দিছে যাতে আপোনালোকে কালাৰ কৰোঁতে পিন্ধি থকা কাপোৰযোৰ আৰু আপোনালোকৰ হাতখন লেতেৰা নহয়। গোটেইকেইটা বস্তু ইমান ধুনীয়াকৈ দি দিছে। আৰু এয়া দেখিছেনে, চাৰ্টটো একেবাৰে অৱস্থা নাই, কেনেকুৱা কালাৰ হৈ গ'ল, ক'লা গুচি কিবা বগা বগা কালাৰে হ'ল। আৰু এই চাৰ্টটো কালাৰ কৰি চাম বুলি ভাবিছোঁ, লগতে কুৰ্তিটো কৰি চাম বুলি ভাবিছোঁ। কুৰ্তিটো মই মাজে মাজে পিন্ধোঁ, কিন্তু যদিও কালাৰটো অকণমান ডেমেজ হৈছে, সেইকাৰণে কুৰ্তিটো কৰি চাম বুলি ভাবিলোঁ। আৰু লগত এটা লগত এটা পেণ্ট নহয়, দুটা পেণ্ট কৰি চাম। পেণ্ট দুটা, চাৰ্ট এটা আৰু কুৰ্তি এটা, মুঠতে 4টা কাপোৰ আজি নতুন কৰি চাওঁচোন কেনেকুৱা হয়। আৰু পুৰণা কাপোৰবোৰ নতুন কৰিবৰ কাৰণে, পুৰণা ৰং যোৱা কাপোৰসমূহ নতুন এটা ৰং দিবলৈ কাৰণে প্ৰথমতে লাগিব গৰম পানী। গৰম পানী এক্সাৰচাইজ কৰি লোৱাৰ পাছত এটা বাল্টিঙত এনেদৰে গৰম পানীখিনি উলিয়াই লৈছোঁ। তাৰ লগত দিছোঁ নিমখ 2 চামুচ। নিমখ 2 চামুচ দিয়াৰ পিছত যিটো কাদাম পাক্কা ৰঙৰ ক'লা পেকেট আছিলে সেইটো ফালি দি দিছোঁ। ভাইটিয়ে কৰি গৈছে, মই আপোনালোকৰ আগত দেখুৱাই গৈ আছোঁ। আৰু এটা কথা কওঁ, আপোনালোকক যেনেকুৱা ধৰণৰ ৰঙৰ কাপোৰৰ ৰং কৰোঁ বুলি ভাবিলে, নতুন কৰোঁ বুলি ভাবিলে সেইমতে কৰিব পাৰিব। কিন্তু সেইমতে আপোনালোকে অৰ্ডাৰ দিব লাগিব। ৰঙা ৰং থাকিলে ৰঙা ৰঙৰ অৰ্ডাৰ দিব, বগা বা হালধীয়া ৰঙৰ থাকিলে বগা বা হালধীয়া ৰঙৰ দিব পাৰিব। এনেকুৱা যিকোনো ধৰণৰ ৰং অৰ্ডাৰ কৰি আপোনালোকে ঘৰতে কাপোৰৰ ৰং কৰিব পাৰিব। আৰু মই যিহেতু ক'লা ৰং অৰ্ডাৰ কৰিছোঁ, সেইকাৰণে ক'লা কাপোৰত কৰা হৈছে। কাদাম পাক্কা ৰঙৰ যিটো ক'লা ৰঙৰ পেকেট, সেই পেকেট দুটা ফালি এনেদৰে দি লোৱা হ'ল। পানীখিনি দি লোৱাৰ পাছত ধুনীয়াকৈ পানীখিনি মিলাই লোৱা হ'ল। তাৰপিছত দিছে কাপোৰকেইটা গোটেইকেইটা একেলগত দি দিয়া নাই, এটাৰ পিছত এটা দিছে। এটা দিয়াৰ পাছত ভালদৰে লাঠিডালে মিলাই লৈছে। তাৰপিছত আকৌ এটা কাপোৰ দিছে, ঠিক তেনেদৰে কৰিছে। আপোনালোকে সেইটো প্ৰচেছতে কৰিব। এটাকৈ দিয়াৰ পিছত গোটেই 4টা কাপোৰ দিয়া হৈ গ'ল। আৰু এতিয়া এইখিনি ৰাখিব লাগিব 25 মিনিট। 25 মিনিট এইটো কাৰণে ৰাখিব লাগে যাতে ৰংখিনি যাতে কাপোৰত ভালদৰে লাগি যায় আৰু এটা ধুনীয়া ৰিজাল্ট পোৱা যায়। আৰু এতিয়া 25 মিনিট কমপ্লিট হোৱাৰ পিছত এটা বগা বাল্টিঙত অকণমান পানী লৈ কাদাম ডাইফিক্সৰ যিটো বগা ৰঙৰ পেকেট আছিলে, তাৰ পেকেট এটা ফালি ধুনীয়াকৈ পানীখিনি মিলাই দিয়া হৈছে। আৰু পানী কিন্তু অকণমানহে লৈছোঁ কিন্তু দেই। তাৰ আগত যিখিনি আমি ক'লা ৰঙৰ কাপোৰ মিলাই থৈছিলোঁ, সেই ক'লা ৰঙৰ কাপোৰখিনি আমি ধুনীয়াকৈ সেই পানীখিনিৰ পৰা উলিয়াই লৈ ভালদৰে চেপি আৰু এই বগা বাল্টিংটো দি দিলোঁ। যিটো কাদাম ডাইফিক্সৰ বগা পেকেটটো মিলাই থোৱা আছিলে, সেইখিনি ভালকৈ ধুনীয়াকৈ চেপি লাঠিডালে ভালদৰে খুচি দিছোঁ। ইমানো বেছিকৈ নুখুচিব, লাহে লাহে খুচিব। বোলে কাপোৰ ৰং কৰিব গৈ কাপোৰ বোলে ফালিহে পেলালে, ইপাৰৰ পৰা সিপাৰ হ'ল। তেতিয়া কিন্তু মোৰ গাত দুখ নাই দেই। কাপোৰখিনি বগা বাল্টিঙত আকৌ 10 মিনিট ৰাখিব লাগে। আকৌ 10 মিনিট ৰখাৰ পিছত কাপোৰখিনি আপোনালোকে ভালদৰে নৰ্মেল পানীৰে আউখালি ল'ব। আৰু আমাৰ 10 মিনিট কমপ্লিট হৈ গ'ল, আৰু সেইকাৰণে এতিয়া নৰ্মেল পানীৰে ধুনীয়াকৈ কাপোৰখিনি আউখালি লোৱা হৈছে। আৰু আউখালি লোৱাৰ পাছত এতিয়া ওপৰত মেলিবলৈ যাম। কাপোৰখিনি যেতিয়া একেবাৰে শুকোৱাৰ পিছত আপোনালোকৰ আগত একেবাৰে ৰিজাল্টটো শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব। একেটা ভিডিঅ'তে আপোনালোকে কাপোৰকেইটাৰ ৰিজাল্টটো দেখিবলৈ পাৰিব। আৰু এতিয়া একেবাৰে কাপোৰকেইটা ধুই মেলি শুকোৱাৰ পিছৰ ৰিজাল্টটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। আৰু আপোনালোকে দেখি ধৰিব পাৰিছে ধোৱাৰ আগত কেনেকুৱা আছে, এতিয়া ধোৱাৰ পাছত কেনেকুৱা হৈগৈ। আৰু যদি এনেকুৱা ধৰণৰ পুৰণা কাপোৰসমূহ নতুন কৰিবলৈ বিচাৰে, তেন্তে আপোনালোকেও এই ট্ৰিকটো ফ'ল' কৰিব পাৰে। আৰু মই ইস্ত্ৰি কৰি ল'লোঁ চাৰ্টটো, আৰু ইস্ত্ৰি কৰাৰ পিছত দেখিছেনে ধোৱাৰ আগত কেনেকুৱা আছিলে, কিবা জ্বলি যোৱা টাইপৰ আছিলে ৰংটো, কিবা বগা বগা টাইপৰ একেবাৰে জ্বলি শেষ হৈ পৰিছিলে। আৰু এতিয়া দেখিছেনে কিমান বেছি উজ্জ্বল আৰু নতুন হৈ পৰিলে চাৰ্টটো। আৰু মই চাৰ্টটোহে ইস্ত্ৰি কৰিলোঁ, পেণ্টকেইটা আৰু কুৰ্তিটো মই ইস্ত্ৰি কৰাই নাই। আৰু এই পেণ্টটো চব, পেণ্টটো ধোৱাৰ আগত কেনেকুৱা ধৰণৰ আছিলে আৰু এতিয়া কেনেকুৱা।
মই ব্যৱহাৰ কৰি বহুত বেছি ভাল পালোঁ। আৰু যদি আপোনালোকেও যদি এনেকৈ অনলাইনত অৰ্ডাৰ দিবলৈ বিচাৰে বা আপোনালোকেও যদি ল'বলৈ বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব। মই লিংকটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে মই IGC মানে আকৌ আহিম। আৰু এইটো মোৰ কুৰ্তিটো কিন্তু ইস্ত্ৰি কৰাই নাই দেই।